Hey guys, কি খবৰ আপোনালোকৰ? I hope খবৰ নিশ্চয় ভাল। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ। বহুত দিন মানে প্ৰায় এমাহৰো বেছিয়ে হ'ল ভিডিঅ' দিয়া হোৱা নাছিল। বহুত প্ৰব্লেম একো নাই, কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ কি বিষয়ত ভিডিঅ'টো বনাওঁ। তো আজি ভাবিলোঁ এটা সৰু চাই আপোনালোকৰ ভিডিঅ' দিওঁ, বহুত দিন দিয়া নাই যিহেতু। মানে আজি বৃহস্পতিবাৰ, আৰু বৃহস্পতিবাৰ জানেই বেলতলা বজাৰ বহে। তো পূজা বুলি অলপ বজাৰ কৰি আহোঁ। কি বজাৰ কৰোঁ মানে কি কিনো বলক চাই থাকিব। আমি গেটৰ পৰা বাহিৰ ওলালোঁ। মোৰ লগত আজি ভাইটি নাই, মা আছে। কিন্তু মায়ে কেমেৰা সন্মুখত নোলায়, তো আগে গুচি গ'ল। সেইবাবে এতিয়া বলক এতিয়া ৰিক্সাতে যায় নে কিহত যায় তো মায়েহে জানিব। তো মই মাৰ পিছে যাই থাকিম। বহুত সময় অপেক্ষা কৰি প্ৰায় আধা ঘণ্টামানৰ মূৰত এখন মেজিক আহিল। বলক উঠোঁ। এয়া মেজিকত আহি পাই গ'লোঁ আমি বেলতলা বজাৰ। কৰোণা পলাল আৰু এতিয়া। এয়া বজাৰৰ পৰা মই এযোৰ পায়েল, এযোৰ ইয়াৰিং আৰু এযোৰ মাৰ হয়, আৰু কিছুমান সৰু সুৰা বস্তু আনিলোঁ। আৰু এযোৰ চেণ্ডেল আনিলোঁ। কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি। তো গাইজ আহি পালোঁ, বহুত ভাগৰ লাগিছে। আৰু বস্তু আনিছোঁ কিন্তু সেইকেইটা দেখাব নোৱাৰি। মানে বেলেগ একো নাই, মাৰ বাবে নাইটি, মোৰ বাবে দীঘল পেণ্ট আনিছোঁ, সেয়াই, বেলেগ একো আনা নাই। এইখিনিতে ভিডিঅ'টো এণ্ড কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কোনোবা যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।